ছাৰ মই কথা এটাহে সুধিব আহিছোঁ। কি কথা থাকে তোৰ ইমান? এই আপুনি যে কেকে ছাৰৰ লগতো প্ৰগ্ৰাম কৰি ফুৰিছে এইটো ঠিকেই পাই আছেনে? এইবিলাক পিছত হ'ব। যাচোন আগতে হাত মুখ ধুই আগে যা। ধেত চাল্লা। আচ্ছা মোহন, তুমি এনে ক'ত ক'ত প্ৰগ্ৰাম কৰিলা? ক'ত বুলি কথা নাই, মই য'ত ত'ত কৈছোঁ। তাকেইতো, ক'ত ক'ত? ক'লে যোৱা? গোটেই ডিষ্ট্ৰিক্ট কেইখনৰ নাম কৈ দিওঁ। ডিষ্ট্ৰিক্ট মানে? দৃষ্টিক অহ, ডিব্ৰুগড়, তিনিচুকীয়া, আঠখেলীয়া, দিকম কিমান চব কৰিছোঁ, আপোনাক চা কি ক'ম। ইয়ে ইয়ে। শিৱসাগৰ, তেজপুৰ, লংকা আৰু নলবাৰী চবে চা গম পাই মোহনৰ নাই ঘৰ বাৰী। ইয়ে। এতিয়া যদি তেজপুৰ অলপ পিছত কামপুৰ গোটেই ৰাতি মানুহ থাকে চব পেণ্ডেল ভৰপুৰ। বালিপাত আমি চাহ খাইছোঁ চতিয়া কন্যাকাত ভাত নাৰায়ণপুৰত আম খোৱা এতিয়াও টেঙাই দাঁত। ঐ, মুখ ধুবলৈ কৈ আছো, কামত দিয়া নাই। অলপ পিছত পিষ্টল ওলাব, বেয়া নাপাবি ভাই। ইয়ে। পিছল চিছল ভয় নকওঁ, মোহচিয়া দি গুণ্ডা কেকেচাৰ লগত আপুনি চক কৰিছে, আপোনাৰো পইচা ধান্দা। ঐ কি হৈছে তোৰ? লাগে তোক। বেলেগ বস্তু দেই ছাৰ।